আজি আপোনালোকলৈ এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। কেইদিনমানৰ আগতে মই ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। বস্তুটো আজি পাবহি, গতিকে আনবক্সিং কৰি দেখাম আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰি পিনে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ফ্লিপকাৰ্টৰ ল'ৰাজন আহি পালেহি, ইতিমধ্যে ফ্লিপকাৰ্টৰ ল'ৰাজন আহি পালেহি আৰু এতিয়া মোৰ বস্তুটো বিচাৰি আছে, বিচাৰি পোৱা নাই, ক'ত বা সোমালে। অৱশেষত পালে মোৰ বস্তুটো, গতিকে চাই থাকক। আমি এতিয়া গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক আমি বস্তুটো আনবক্সিং কৰি লওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। কি বস্তু আহিছে কি নাই আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। এইডাল এতিয়া ট্ৰাইপডডাল আপোনালোকে দেখি আছে। এইডাল ট্ৰাইপড, এডাল সাধাৰণ পন্থিলৰ মেৰিয়াই দিছে। গতিকে চাই থাকক আৰু কি কি আহিছে লগত দেখাম। এডাল ইয়াৰ গ্ৰিপ হয়, মোবাইলটো পৰি নাযাবৰ বাবে এইটো গ্ৰিপ দিছে, এডাল ৰবৰ। আৰু এডাল আহিছে বগা আৰু ক'লা আহিছে, এইটো দেখি আছে আপোনালোকে। এডাল মোবাইল হোল্ডাৰডাল ভাল, যথেষ্ট ভাল। তুমি আনবক্সিঙৰ ভিডিঅ'টো শেষ কৰিলোঁ। এতিয়া 5টা বাজিছে, বৰষুণ দি আছে। আপোনালোকৰ তাত বৰষুণ দিছে নাই জনাব কমেণ্ট ছেকশ্যনত। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু কাষতে থকা বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।